আমাৰ প্ৰথমটো প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো আপোনালোকক কি দি আছে চাব। ইয়াত লিখে যদি এটা পেনৰ মূল্য 70 টকা হয় তেন্তে এখন বুকৰ মূল্য কিমান হ'ব। ইয়াত আপোনালোকৰ কোন ধৰণৰ মূল্য আপোনালোকে পাৰ্চেণ্টেজ কৰি আপোনালোকে ইয়াৰ উত্তৰসমূহ উলিয়াব নালাগে। আপোনালোকে এইটো কথা মন কৰিব যে এইটো এটা আপোনালোকৰ এলফাবেটিক কুৱেশ্যন হয়। এতিয়া এই এলফাবেটিক কুৱেশ্যনসমূহ কেনেধৰণে ছল্ভ কৰে মই আপোনালোকক আগৰ ভিডিঅ'সমূহতো আপোনালোকক ভালদৰে বুজাই দিছিলোঁ। এইটো কুৱেশ্যন আপোনালোকে এনচাৰ উলিয়াব হ'লে এলফাবেটিক কুৱেশ্যনসমূহ এনচাৰ উলিয়াব হ'লে আপোনালোকে কি কৰিব লাগে, আপোনালোকে এনেধৰণে লিখি ৰাখিব লাগে A B C D E এনেধৰণে E F G কৰি আপোনালোকে জেডলৈকে আপোনালোকে লিখিব। লিখাৰ পাছত আপোনালোকে কি কৰিব, তলত আপোনালোকে এনেধৰণে নাম্বাৰিং কৰি ল'ব। যেনেকৈ মই আপোনালোকে নাম্বাৰিং কৰি দেখাইছোঁ, আপোনালোকে এনেধৰণে নাম্বাৰিং কৰি ল'ব। এটো থাকে 1 নম্বৰত, বিটো থাকে 2 নম্বৰত, চিটো থাকে 3 নম্বৰত আৰু ডিটো থাকে 4 নম্বৰত। ঠিক তেনেকৈ আপোনালোকে জেডলৈকে আপোনালোকে এনেধৰণে নাম্বাৰসমূহ তলত লিখি ৰাখিব। তেতিয়া আপোনালোকৰ কি হ'ব, এলফাবেটিক কুৱেশ্যনসমূহ যেতিয়া আপোনালোকৰ এনেধৰণৰ আহিব তেতিয়া আপোনালোকে কম সময়ৰ ভিতৰতে ইয়াৰ এনচাৰসমূহ আপোনালোকে উলিয়াব পাৰিব। এতিয়া আমি প্ৰশ্নটোলৈ আগবাঢ়োঁ। এতিয়া প্ৰশ্নটোত কৈছে যে প্ৰথমখিনিত চাব পেন 70 টকা মূল্য বুলি কৈছে। এতিয়া এই পেনটোনো 70 টকা কেনেধৰণে পালে আপোনালোকে তাক উলিয়াব লাগিব। এতিয়া কেনেধৰণেনো আপোনালোকে 70টো উলিয়াব পাৰিব আপোনালোকে তাকে চাব। এতিয়া আপোনালোকে যদিহে মন কৰে পিটো আমাৰ কেই নম্বৰত থাকে, পিটো থাকে আমাৰ 16 নম্বৰত আৰু ইটো আপোনালোকৰ কিমান নম্বৰত থাকে, ইটো থাকে আমাৰ 5 নম্বৰত। ঠিক তেনেকৈ আমাৰ এন আছে। এতিয়া এনটো আমাৰ কিমান নম্বৰত থাকে, এতিয়া এনটো থাকে আমাৰ 14 নম্বৰত। ইমানখিনিলৈকে আপোনালোকে পালে। তাৰ পাছত আপোনালোকে কি কৰিব লাগিব, এই ইমানখিনি নম্বৰখিনি আপোনালোকে কি কৰিব, যোগ কৰিব লাগিব। যেতিয়া এইকেইটা আপোনালোকে এই তিনিটা আপোনালোকে যোগ কৰিব, যোগ কৰিলে আপোনালোকে কিমান পাব, যোগ কৰিলে আপোনালোকে পাব ইয়াত 35। এতিয়া 35 পালোঁ। এতিয়া 35টো এতিয়া আমি 70 কেনেকৈ বনাম, এতিয়া 70 বনাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে 2 এটা আপোনালোকে কি কৰিব, পূৰণ কৰিব লাগিব। যেতিয়া আপোনালোকে 2 পূৰণ কৰিব তেতিয়া আপোনালোকে কিমান হৈ যাব, তেতিয়া হৈ যাব এই 70। ঠিক তেনেকৈ আপোনালোকে ইয়াত এনেধৰণে 70টো পাব পাৰে। এতিয়া আপোনালোকে বুজি পালে কেনেকৈ ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিছে। ঠিক একেটা পদ্ধতি ব্যৱহাৰ কৰি আমি ইয়াৰ বুকৰ মূল্যটো উলিয়াম আহক। এতিয়া আমি বুকটো আমি ঠিক তেনেকৈ আমি কৰিব চেষ্টা কৰিম। এতিয়া আমাৰ বিটো আমাৰ কেই নম্বৰত থাকে, বিটো থাকে আমাৰ 2 নম্বৰত, বিটো থাকে আমাৰ 2 নম্বৰত, অ'টো থাকে আমাৰ 15 নম্বৰত। তাৰপিছত বুকটোত আৰু এটা অ' আছে, সেইকাৰণে আৰু এটা অ' দিব। তাৰপিছত 15 নম্বৰত থাকে, 15টো পাতি দিলে। ঠিক তেনেকৈ এতিয়া আমাৰ কেটো আছে, কেটো আমাৰ কেই নম্বৰত থাকে, কেটো থাকে আমাৰ 11 নম্বৰত। ঠিক আগৰ পদ্ধতি ব্যৱহাৰ কৰা মতে আমি এইকেইটা এতিয়া আমি যোগ কৰিম। এতিয়া এই চাৰিটা আমি যদি যোগ কৰোঁ, যোগ কৰিলে আমি কিমান পাম, যোগ কৰিলে আমি পাম 43। এতিয়া 43টো আমি কি কৰিম, 43টো আমি আগৰ ধৰণে আমি ইয়াক পূৰণ কৰিম। যেতিয়া আমি ইয়াক দুগুণ কৰিম, দুগুণ কৰিলে আমাৰ কিমান হ'ব, দুগুণ কৰিলে হ'ব আমাৰ 86। দেখা পালে কেনেধৰণে উলিয়ালোঁ 86। এতিয়া আমাৰ অপশ্যনসমূহ কোনটো আছে, অপশ্যন নম্বৰ 8 আছে 86। এইটো হৈ যাব আমাৰ ৰাইট এনচাৰ। আশা কৰোঁ বুজিব পাৰিলে। অতি সহজ আছিলে। আপোনালোকে যিখিনি নাম্বাৰিং হয়, আপোনালোকে যিখিনি আলফাবেটিক যোনটো নম্বৰত থাকে সেই নম্বৰখিনি আপোনালোকে লিখি ৰাখিব। লিখি পেলাই গোটেইখিনি আপোনালোকে যোগ কৰিব, যোগ কৰি পেলাই আপোনালোকে তাত দুগুণ কৰি পেলাই ইয়াৰ উত্তৰসমূহ এনেধৰণেও আপোনালোকে উলিয়াব পাৰে। আশা কৰোঁ বুজিব পাৰিলে। যদিহে বুজিব পাৰিছে তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। তাৰ পাছৰ প্ৰশ্নটোত কি দিছে চাব। যদি 1 2 3 4 5 6 পেঞ্চিল আৰু 17128 পেপাৰ বুজায় তেন্তে 4671 সংখ্যাটোৱে কি বুজাব। এতিয়া এনেধৰণৰ কুৱেশ্যনসমূহনো আপোনালোকে কেনেধৰণে কৰিব। এতিয়া এনেধৰণৰ কুৱেশ্যনসমূহ কেনেধৰণে কৰে মই আপোনালোকক ইয়াতে ভালকৈ বুজাই দিম। এতিয়া আপোনালোকে চাব, যিটো আপোনালোকৰ ক'ডৱৰ্ডটো দিছে, ক'ডৱৰ্ডটো সকলোতকৈ ডাঙৰ কোনটো, সকলোতকৈ ডাঙৰ হৈছে আমাৰ 7। এতিয়া আমি 1 2 3 4 5 6লৈকে আমি পাই আছোঁ। এতিয়া 7টো আমি ইয়াৰ পৰা ল'ব লাগিব। এতিয়া আৰু কেনেধৰণে কৰে মই আপোনালোকক পাতি দি পেলাই আপোনালোকক ভালকৈ বুজাই দিছোঁ। আপোনালোকেও ঠিক এনেকৈ আপোনালোকে পাতি ল'ব, কাৰণ ইয়াত 6লৈকে মই ইয়াত পাই আছোঁ। ওপৰত যিটো পেঞ্চিল দিয়া আছে, পেঞ্চিলৰ ক'ডৱৰ্ডটো মই এনেধৰণে লিখি ৰাখিছোঁ। এতিয়া পিটো ক'ডৱৰ্ড হৈছে 1, ইটো ক'ডৱৰ্ড হৈছে 2। এনেকৈ আপোনালোকে এনেধৰণে লিখি ল'ব। লিখি লোৱাৰ পাছত আপোনালোকৰ ক'ডৱৰ্ডটো দিছে, আপোনালোকৰ এলফাবেটিকখিনি দিয়া নাই। এতিয়া এলফাবেটিকখিনি আপোনালোকে উলিয়াব লাগে। এতিয়া আপোনালোকে চাব, ইয়াত এলফাবেটিক প্ৰথমত কিমান আছে 4। এতিয়া আপোনালোকে এইখিনি আপোনালোকে চাব লাগিব। এতিয়া ইয়াত চি দিয়া আছে, চিটো হ'ব 4। সেইকাৰণে আপোনালোকে ইয়াত কি কৰিব, চিটো লিখি দিব। আমি প্ৰথম ক'ডৱৰ্ডটো চিটো পালোঁ, আমাৰ 4টো হৈ গ'ল।
এতিয়া আমি তাৰ পাছত চাব লাগিব তাৰ পাছত আছে আমাৰ কিমান 6 এতিয়া আপোনালোকে এইখিনি ভিতৰত কিমান পালে এইটো পালে কিমান 6 কিমান আছে কি আছে আপোনালোকৰ L দিয়া আছে সেইটো L টো আপোনালোকে ইয়ালৈ লৈ আনক এতিয়া তাৰ পাছত আছিলে কি তাৰ পাছত আছিলে 7 এতিয়া 7 ৰ কোড ৱৰ্ডটো কি এতিয়া আপোনালোকে যদি আপোনালোকে চাই ইয়াত আছে আপোনালোকৰ 7 টো আপোনালোকৰ এইখিনি দিয়া আছে এইটো চাওক 7 ৰ কোড ৱৰ্ড হৈছে A এতিয়া ইয়াত আপোনালোকে A টো এনে ধৰণে লিখি ৰব তাৰ পিছত আপোনালোকে কোড ৱৰ্ডটো আপোনালোকৰ লাষ্টত কি দি আছে 1 দি আছে 1 আপোনালোকে কি পাছিলে 1 আছিল আমাৰ P এতিয়া P টো আপোনালোকে ইয়াত এনেকৈ লিখি দিব লিখি দিয়া পিছতে আপোনালোকৰ কমপ্লিট হৈ যাব আপোনালোকৰ চাৰিটা কোড ৱৰ্ডটো আমি ইয়াতে পাই গলো 4 6 7 1 এইটো কোড ৱৰ্ডত আপোনালোকে এইটো লেটাৰ আপোনালোকে পালে এতিয়া এইটো হৈ যাব আমাৰ এনসাৰ এইটো এনসাৰ এতিয়া আমাৰ কোনটো অপচনত আছে যদি আপোনালোকে মন দি চাই অপচন নম্বৰ বি আছে এইটো হৈ যাব আমাৰ ৰাইট এনসাৰ দেখা পালে অতি সহজতে কেন ধৰণে উলিয়ালো সহজ নাছিলে জানো আপোনালোকৰ এক্সামত যদি এনে ধৰণৰ কোৱেশ্চন সমূহ আহে তেতিয়াহলে আপোনালোকে এনে ধৰণে আপোনালোকে কৰিব পাৰে এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো এতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটো দৰে একে ধৰণে দিয়া হৈ আছে খালি আপোনালোকৰ ইয়াৰ কোডসমূহ সলনি কৰি পেলাই দিয়া হৈ আছে যে একেটা কোৱেশ্চনকে আকৌ এবাৰ দিছো এইটো কাৰণে যে আপোনালোকে এই কোৱেশ্চনসমূহ যদি কৰোতে যদি কোনো ধৰণৰ কনফিউজ নহয় কেন ধৰণে কৰিছো যাতে আপোনালোক পদ্ধতিসমূহ বুজি পায় সেই কাৰণে একেলগে এই ধৰণৰ প্ৰশ্নসমূহ দিয়া হৈছে এতিয়া প্ৰশ্নটো কৈছে যে যদি 1357 টিম আৰু 2461 বট বুজায় তেন্তে 241147 সংখ্যাটো কি বুজাব ইয়া আগৰ ধৰণে ইয়াতো আপোনালোকে কেনে ধৰণে পাতিব আপোনালোকে ইয়াত আপোনালোকে প্ৰথমতে যিখিনি কোড আছে এই কোডখিনি আপোনালোকে এনে ধৰণে পাতক 2 4 1 বাকিখিনি মই ইয়াতে পাতিছো 1 4 আৰু 7 তে এই কোডখনি বিপৰীতে এতিয়া আমাৰ কোনটো আলফাবেট বহিব আপোনালোকে এই যিকোনো ইয়াত যিটো আমাৰ দুটা আপোনালোকে ইয়াত যিটো কোড ৱৰ্ড দি ৰাখিছে ইয়াৰ পৰা আমি ইয়াৰ উত্তৰসমূহ উলিয়াব লাগিব এতিয়া প্ৰথমতে আমাৰ উলিয়াব দিছে 2 টো এতিয়া 2 আমাৰ এটো ইয়াত দিয়া আছে 2 এই 2 টো কোড ৱৰ্ড কি হ'ব 2 টো কোড ৱৰ্ড হ'ব B এটা B টো আমি উলিয়ালো তাৰ পিছত আছে 4 তে তাৰ লগতে 4 যোনটো 4 হয় 4 ৰ কোড ৱৰ্ড হৈছে O এই ইয়াৰ এখিনি O এটা আমি দি দিলো এটা আমি আমাৰ 4 টো আৰু এটা আছে আমাৰ এইটো এটা আমাৰ 4 আছে সেইকাৰণে আমি অলৰেডি আমাৰ ইয়াত O এটা দি দিলো তাৰ পিছত আছে আমাৰ আছে 1 এটা 1 ৰ কোড ৱৰ্ডটো কি হয় 1 ৰ কোড ৱৰ্ড হয় T এটা আপোনালোকে চাব পাৰে ইয়াত T দিয়া আছে 1 ৰ কোড ৱৰ্ড সেইকাৰণে আমি ইয়াত T টো দি দিলো এইখিনি এটা 1 আছে সেইকাৰণে আমি ইয়াতো এটা T দি দিলো তে চাব লাগিব 7 ৰ কোড ৱৰ্ডটো কি হয় এটো 7 ৰ কোড ৱৰ্ডটো হয় M তে এইখিনিত আমি M টো দি দিলো এতিয়া আমি কি পালো এতিয়া আমি পালো যে B O T T O M এতিয়া যেটো আমাৰ কোড ৱৰ্ডটো উলিয়াব দিছিলে কোড ৱৰ্ডটো আলফাবেটিক সমূহ হৈছে B O T T O M এইটো অপচন নম্বৰ কোনটো আছে অপচন নম্বৰ বি আছে এইটো হৈ যাব আমাৰ ৰাইট এনসাৰ দেখা পালে কেন ধৰণে উলিয়ালো আগৰ পদ্ধতিৰ ধৰণে এটো পদ্ধতি ব্যৱহাৰ কৰি আমি ইয়াৰ এনসাৰসমূহ উলিয়াব পাৰিলো এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো তাৰ পাছৰ প্ৰশ্নটোত কৈছে যে তলত দিয়া শৃংখলা পৰা প্ৰশ্নবোধক স্থানত কি বহিব বাছি উলিওৱা তলত যিটো শৃংখলা চলি আছে প্ৰশ্নবোধক স্থানত কি বহিব আমি তাক উলিয়াব লাগে তাক উলিয়াব হলে আমি আগতে জানিব লাগিব 8টোৱে 3 লগত কি কৰিলে আমি 4টো পাব পাৰো ঠিক একেটা পদ্ধতি ব্যৱহাৰ কৰি আপোনালোকে 6 টো 5টোৱে কৰি পেলাই আমি তাৰ পাছৰ এনসাৰটো উলিয়াব এতিয়া আপোনালোকে কি কৰিব যে 8টোৱে 3টোৱে কি কৰিলে আমি 4টো পাম এতিয়া আপোনালোকে এটা কাম কৰিব পাৰে যদিহে আপোনালোকে 8 3 গুণ যদিহে কৰি দিয়ে 8 3 গুণ কি 8 3 গুণ হৈ যাব আমাৰ 24 এতিয়া 24 টো 4 লগত কেনে ধৰণৰ সম্পৰ্ক আছে এতিয়া হেতু জানিব কাৰণে আপোনালোকে যদিহে আপোনালোকে মন কৰে এতিয়া এই 4টোহে আপোনালোকৰ এনসাৰ সমূহত পাতিছে এই 2টো পাতা নাই এই 2টো অতৰাই পেলাই অনলি 4টোহে আপোনালোকে ইয়াত পাতি ৰাখিছে তাৰ পাছতো আমি ঠিক তেনে ধৰণে কৰিম 6 পাতিম পূৰণ কৰি দিম 5ৰ লগত 6 5 গুণ কিমান 6 5 গুণ হ'ব আমাৰ 30 তে 30 টো আমি কি কৰিম ঠিক তেনেকৈ আমি অকল 0 টো পাতিব লাগিব 3 টো আমি বাদ দিব লাগিব বাদ দি পেলাই অকল 0 টো পাতিব এতিয়া আমাৰ কি পালো প্ৰশ্নবোধক স্থানত আমাৰ কি বহিব প্ৰশ্নবোধক স্থানত বহিব আমাৰ 0 এইটো হৈ যাব আমাৰ ৰাইট এনসাৰ 0 টো কোনটো আছে যদি আপোনালোকে মন কৰে অপচন নম্বৰ সি আছে এইটোৱে হৈ যাব আমাৰ কাৰেক্ট এনসাৰ দেখা পালে কেন ধৰণে দিয়া হৈ আছিল এনসাৰটো আশা কৰো বুজিব পাৰিলে তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো লাষ্টৰ প্ৰশ্নটোলৈ আগবাঢ়িছো লাষ্টৰ প্ৰশ্নটো দিয়া আছে চাব
তলত দিয়া প্ৰশ্নবোধক স্থানত কি বহিব বাছি উলিওৱা এতিয়া তলত যিটো শৃংখলা চলিছে প্ৰশ্নবোধক স্থানত কি বহিব আমি তাক উলিয়াব লাগে তাক উলিয়াব হ'লে মই আগৰ প্ৰশ্নটো কৈছিলোঁ যে এইখিনি আমি আগতে উলিয়াব পাৰিব লাগিব ঠিক একেটা পদ্ধতি ব্যৱহাৰ কৰি আমি তাৰ পাছতো উলিয়াব পাৰিম এতিয়া 6 to 18 নো কেনেকৈ হ'ব 6 পৰা 18 কেনেকৈ পাব পাৰোঁ যদিহে আমি কি কৰোঁ 6 টো যদিহে আমি 3 গুণ কৰোঁ 6 3 গুণ কৰিলে আমি কিমান পাওঁ 18 টো পাব পাৰোঁ ঠিক তেনেকৈ যদি আমি 4 টো কৰোঁ 4 যদি আমি আকৌ 3 গুণ কৰোঁ 4 3 গুণ আমি কিমান পাম 4 3 গুণ কৰিলে আমি পাম 12 পাম 12 এটো এতিয়া আমাৰ কোন ধৰণৰ অপচনত নাইকিয়া সেই কাৰণে এইটো এটা ৰং পদ্ধতি এতিয়া ইয়াৰ কিটো পদ্ধতি ব্যৱহাৰ কৰা হৈছে আপোনালোকে চাই থাকিব এতিয়া আপোনালোকে কেনে ধৰণে মই কৰোঁ আপোনালোকে চাব এতিয়া 6 পৰা 18 পাব হ'লে আমি কেনে ধৰণে কৰিব লাগে এতিয়া যদিহে আমি 6 পূৰণ যদি আমি 6 কৰোঁ 6 6 গুণ কিমান 6 6 গুণ হ'ব আমাৰ 36 এতিয়া এই 36 টো আমি 18 কেনেকৈ বনাম 18 বনাবৰ কাৰণে আমি এটা কৰিব লাগিব যদিহে আমি 2 যদি আমি এক যদি ভাগ কৰোঁ তেতিয়া যদি আমি অৰ্থাৎ আমি যদি আমি আধা কৰি দিওঁ তেতিয়া আমি কিমান পাব পাৰোঁ 18 টো আমি এনে ধৰণেও পাব পাৰোঁ ঠিক তেনেকৈ যদি আমি 4 টো কৰোঁ 4 পূৰণ 4 যদি আমি 4 4 গুণ কৰোঁ তেতিয়া 4 4 গুণ কিমান হয় 4 4 গুণ হয় 16 16 যদি আমি যদি 2 যদি আমি ভাগ কৰোঁ কিমান পাব পাৰোঁ 2 ভাগ কৰিলে আমি পাম 8 এতিয়া আমি গম পালোঁ যে প্ৰশ্নবোধক যোনটো স্থান আছিলে প্ৰশ্নবোধক স্থানত কি বহিব প্ৰশ্নবোধক স্থানত বহিব 8 আৰু অপচনত আছে অপচন নম্বৰ চিট আছে এইটো হৈ যাব আমাৰ ৰাইট এনসাৰ দেখা পালে কেনে ধৰণে উলিয়ালো আশা কৰোঁ ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই ভাল পাইছে ভিডিওটো এটা লাইক কৰিব যদি এনে ধৰণৰ কোৱেশ্চনসমূহ আগলৈ চাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আজিলৈ মই ৰাজা বিদায় লৈছোঁ পুনৰ লগ পাম অহাকালি সন্ধিয়া 7 বজাত ধন্যবাদ জয় অসম